হেল্ল' এভৰিৱান, কুমুচুদুং মোৰ অন্যটি ব্লগলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলো ভালে আছে। আৰু ৰাতিপুৱা এয়া চাওকচোন, এতিয়া বজিলে 7টা বাজিব হ'লহি আৰু আজি উঠাত অকণমানে দেৰি হ'ল। আৰু ৰাতিপুৱা ব্ৰেকফাষ্টৰ বাবে মই যোৱা ৰাতিয়ে মটৰ অলপ তিয়াই থৈ দিছিলোঁ, সেইখিনি এতিয়া মই কুকাৰত বইল কৰি লওঁ। কুকাৰত মটৰখিনি পাতি লৈ মেলি এতিয়া আকৌ মই যাওঁ তলৰ কিটচেনলৈ। মোৰ কিটচেন দুটা আছে, ওপৰ এটা তলত এটা, তাৰমানে চাংঘৰ এটা আৰু কিটচেন এটা আছে। তো মই তালৈ গৈ আছোঁ, তাত গৈ মেলি এতিয়া বাকী কামখিনি আৰম্ভ কৰি দিওঁ। আৰু মই যোৱা দেওবাৰতে লৈ আনিছিলোঁ লোকেল কণী, লোকেল কুকুৰা কণী কেইটামান লৈ আহিছিলোঁ, সেইখিনি মই ওলাবলৈ সময় হোৱা নাই, তো এতিয়া উলিয়াই লওঁ। আৰু এইফালে ৰুটি মঠিবৰ বাবে মই আটা অলপ উলিয়াই লওঁ। এয়া চাওঁতে চাওঁতে 7:15 হ'লহি। মই ইমান খৰধৰকৈ বনাই আছোঁ বস্তুখিনি, আৰু সেয়া খৰধৰ কৰি পিঁয়াজখিনি কাটি দিলোঁ, কাটাটো কাটিলোঁ, তথাপিও আকৌ মই পাছত চব্জি দিবলৈ পাহৰিয়ে থাকি গ'লোঁ নহয়। এয়া মটৰখিনি ভাজিবৰ বাবে মই কেৰাহী পাতি দিলোঁ আৰু লগে লগে দিলোঁ তেল, আৰু এইফালে পাঁচফোৰণ অকণমান ফুটাই দিছোঁ, আৰু লগতে দি দিছোঁ থেতেলি ওলোৱা শুকান জলকীয়া আৰু নহৰু অকণমান। তাতে মই পিঁয়াজখিনি পাহৰি থাকিলোঁ লগাই দিবৰ বাবে, আৰু লগে লগে দি দিছোঁ মটৰখিনি। আৰু এইফালে দিছোঁ হালধি, এইফালে দি দিছোঁ নিমখ অকণমান চোকা হ'ল 2 চামুচ দি দিলোঁ মই, আৰু দি দিলোঁ এয়া জিৰা অকণমান, আৰু এইফালে ধনিয়া অকণমান দি দিছোঁ, আৰু কালাৰৰ বাবে অকণমান ৰঙা ৰেড চিলি পাউডাৰ দি দিছোঁ। এয়া ৰুটিখিনি বেলি লওঁ। এয়া তাহাঁতে একেবাৰে বহি লৈছে নাস্তা খাবলৈ। এয়া নাস্তা খাই মেলি আকৌ স্কুল ওলাব গৈছেগৈ, আৰু ময়ো লাহেকৈ অকণমানি কাপোৰ চাপোৰ জাপত লাগি দিছোঁ। এতিয়া গোটেই দিনৰ আৰম্ভণি কাম আকৌ। এতিয়া তাহাঁতে গোটেই স্কুল পঠিয়াই লৈ মেলি এতিয়াহে মই ব্ৰাছ কৰিব লৈছোঁহে, কাৰণ আজি ৰাতিপুৱা উঠাত দেৰি হ'ল। তো এতিয়া মই ব্ৰাছ কৰি ল'ম, ব্ৰাছ কৰি লৈ মেলি ঘৰত লাহে লাহেকৈ এটাকৈ গোটেইখিনি কাম কৰিব লাগিব। তো ব্ৰাছ কৰি ল'ম প্ৰথমতে, আৰু এতিয়া মই ব্ৰাছ কৰি এতিয়া যাওঁ মোৰ জলকীয়া বাগানলৈ। এয়া চাওকচোন, মোৰ সৰুকৈ মই জলকীয়া বাগান এটা বনাইছোঁ। এয়া ভোট জলকীয়া গোটেইখিনি বস্তা ৰুই লৈছোঁ, আৰু কেনেকুৱা হৈছে গোটেইখিনি চাই লৈছোঁ। ৰাতিপুৱা এনেকৈ চাই কিমান মৰম লাগে।
আৰু আনফালে হৈছে মোৰ এইফালে আলু বাগান, লগতে লৈছোঁ ফুলকবি, বন্ধাকবি, ব্ৰকলি, ইফালে লৈছোঁ লাই শাক। আৰু এতিয়া এই ফুলকবিখিনিত অকণমান এনেদৰে মাটিখিনি খান্দি দিব লাগে বুলি কয়, নহ'লে টান হ'লে বেয়া বুলি। মাটিখিনি পূৰা টান হৈ যায় যদি খান্দি নিদিয়া হয়। তো মই অকণমান কোৰেদি অকণকৈ ডেইলি অকণকৈ খান্দি থাকোঁ। আৰু এইফালে পাছফালে দেখিছেনে মোৰ লগত ডেইজি একেবাৰে মই য'ত যাওঁ তাত মোৰ নিগ্ৰৰ সৈতে য'ত যাওঁ লগে লগে গৈ থাকে। তো মই যিমানখিনি পাৰোঁ অকণমান ডেইলি কৰোঁ। এই আলুখিনি গজিছেগৈ আৰু মোৰ প্ৰায় 20 দিনমান হ'ল ৰোৱা। তো এয়া ধুনীয়াকৈ কিছুমান মাজে মাজে গজিছেগৈ আৰু এয়া চাওকচোন অকণমানি পুলি, এয়া হৈছে ৰঙালাও। এইফালে লাইনকৈ ৰঙালাওৰ পুলি ৰোৱা হৈছে। আৰু এইফালে সিঁচা হৈছে মূলা, ইয়াত সিঁচিছোঁ মূলা। আৰু এইফালে সিঁচিছোঁ পালেং, লপা, এনেদৰে কেইবাটাও জেগাত গোটেইখিনি অকণকৈ মই সিঁচি থৈ দিছোঁ। এতিয়ালৈকে গজা নাই, অকণমান দুখিলা পাত মেলিছেহি। আৰু বাৰীৰ পৰা ওলাই আহি এতিয়া মই গাড়ীখন ছাইড কৰি ল'ম প্ৰথমতে। এয়া মই হাত দীঘল কাপোৰ পিন্ধি লৈছোঁ, চাৰ্ট এখন, তাৰপিছত গামোচা এখন মাথাত বান্ধি ল'ম ভালদৰে। আৰু এতিয়া মই একেবাৰে ডাঙৰ কাম এটা কৰিব বিচাৰি আছোঁ। এতিয়া মোৰ কামটো হৈছে ধান মেলিব লাগে। এয়া চাওকচোন, এতিয়া আজি মই ধান মেলিব লৈ আছোঁ। এয়া ধানবোৰ মেলি থৈ আহি এতিয়া মই ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰিম অকলে বাৰাণ্ডাতে বহি লৈ মেলি। কাৰণ চবেই কাম কৰি ভোক লাগি গ'ল, অকণমান এতিয়া চাহ তাহ খাই লওঁ। এতিয়া গা পা ধুই ফ্ৰেছ হৈ আহিলোঁ আৰু এতিয়া হৈছে দুপৰীয়া সাজ বনাবলৈ ৰেডি হ'লোঁ। আৰু আজি ভাবিছোঁ মাটিমাহ দালিৰ লগত গাহৰি মাংস বনাম। তো এতিয়া প্ৰথমতে মই মাটিমাহ দালিখিনি বইল কৰি লওঁ। এয়া মই প্ৰায় 1 ঘণ্টা আগতে তিয়াই থৈ দিছিলোঁ আৰু ধুই লৈ মেলি এতিয়া গোটেইখিনি বইল কৰি লওঁ। আৰু এয়া মই 3টামান চিটি বাজিব দিম, তাৰপিছতে হৈ যাব। আৰু আনফালে মই গেছটো জ্বলাই লৈছোঁ আৰু ইয়াত মই বনাম ভাবিছোঁ গাহৰি মাংস ফ্ৰাই, আৰু অলপ বেলেগ ষ্টাইলত ভাজিম আজি গাহৰি মাংসখিনি। তো মই গাহৰি মাংসখিনি দি লৈ তাত দি দিছোঁ অকণমানি পানী। এই পানীখিনি গোটেইখিনি শুকাই লৈ মানে মাংসখিনিৰ পৰা তেল ওলাই আহিলেহি। এয়া মাংসখিনিৰ পৰা তেল ওলাই আহিছে। আৰু ইয়াত মই দি দিছোঁ অকণমানি চয়া চচ, আৰু দি দিছোঁ নিমখ, আৰু দিছোঁ ৰেড চিলি পাউডাৰ কালাৰৰ বাবে। আৰু ইয়াত অকণমানি পানী দি পিনি ভালদৰে মাংসখিনি এবাৰ সিজিব দি লওঁ। আৰু এইফালে চাওকচোন ইমান ধুনীয়া হৈছে মাংসখিনি। আৰু আনফালে মই এতিয়া মাটিমাহ দালিখিনি বনাবৰ বাবে এয়া লৈ লৈছোঁ আদা, নহৰু, জলকীয়া, জালুক, এই গোটেইখিনি মিক্সিত দি দিওঁ। এয়া মই গাহৰি মাংস আৰু মাটিমাহ দালি বনাবৰ কাৰণে ৰেডি কৰিলোঁ। আৰু প্ৰথমতে দি দিছোঁ পিঁয়াজ। ইয়াত মই মাংসখিনি ভালদৰে ভাজি ল'ম, তাৰপাছতহে দিম মাটি দালিখিনি। তো প্ৰথমতে মই এইফালে আদা নহৰু পেষ্টখিনি দি দিছোঁ লগতে। আৰু তেলখিনি বেৰিঙি অহাৰ পাছত এইফালে দি দিছোঁ মাংসখিনি। লগে লগে মই দি দিছোঁ নিমখ 2 চামুচ।
এইফালে দিছোঁ হালধি আৰু এইফালে দিছোঁ জিৰা। এতিয়া ইমান ধুনীয়াকৈ মাংসখিনিৰ পৰা তেল বিৰিঙি আহিছে। এতিয়া মই মাটিমাহ দালিখিনি দি দিওঁ। আৰু এইফালে দি দিছোঁ অকণমানি খাৰ। আৰু একেবাৰে শেষত দি দিছোঁ এয়া ধনিয়া। এয়া ফাইনেলি ৰেডি মোৰ মাটিমাহ দালি আৰু গাহৰি মাংস থালি।